নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে মই মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আনিছোঁ দশম শ্ৰেণীৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটিৰ কেইটামান চমু প্ৰশ্ন উত্তৰ। প্ৰথমে মই বৰগীতটিৰ এটা অকণমান চমু আভাস দি ল'ব বিচাৰিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বা পহিলো শৰণে শীৰ্ষক প্ৰাৰ্থনামূলক গীতটি দাস্যভক্তিৰ উৎকৃষ্ট নিদৰ্শন দেখা গৈছে। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণু অৰ্থাৎ নাৰায়ণৰ ওচৰত শৰণ লৈ কবিয়ে সংসাৰৰ পৰা মুক্তি পোৱাৰ কথা বৰগীতটিত উল্লেখ কৰিছে। তেওঁ ভগৱানৰ ওচৰত শৰণ লৈ জীৱনে মৰণে ভগৱানক নেৰিবলৈ ভগৱানে যেন তেওঁক নেৰে সেইবাবে তেওঁ ভগৱানক কাকুতি কৰিছে। আৰু এতিয়া এই কবিতাটিৰ কেইটামান চমু প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আনিছোঁ। তোমালোকে স্ক্ৰীনত প্ৰশ্ন উত্তৰসমূহ দেখিবলৈ পাবা। মই প্ৰশ্নসমূহ কৈ যাম আৰু উত্তৰসমূহো কৈ যাম। তোমালোকে মনোযোগ দি শুনিবলৈ চেষ্টা কৰিবা। প্ৰথম প্ৰশ্ন 1 নম্বৰত আছে, তোমাৰ পাঠ্যপুথিত থকা বৰগীতটি কাৰ দ্বাৰা ৰচিত? উত্তৰ আহিল শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। 2 নম্বৰ প্ৰশ্ন আছে, শ্ৰী শ্ৰী মাধৱদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল? উত্তৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। 3 নম্বৰত আছে, মাধৱদেৱে কোনজন গুৰুৰ পদাংক অনুসৰণ কৰিছিল? উত্তৰ শ্ৰীমন্ত শংকৰদেৱৰ। 4 নম্বৰ প্ৰশ্নত আছে, মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ নামঘোষা। 5 নম্বৰ প্ৰশ্নত আছে, নামঘোষাক আৰু কি নামেৰে জনা যায়? উত্তৰ নামঘোষাখনক হেজাৰী ঘোষা নামেৰে জনা যায় আৰু এই ঘোষাখনক কয় মহাপ্ৰস্থানিক গীত বুলিও জনা যায়। মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা। ৰাজসূয় কাব্য আৰু আদিকাণ্ড ৰামায়ণ হৈছে মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা। তাৰ পাছত আহিলে 7 নম্বৰ প্ৰশ্ন। আমি 7 নম্বৰ প্ৰশ্নলৈ আহোঁ। 7 নম্বৰ প্ৰশ্নত আছে, মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম কি? মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটখনৰ নাম হৈছে অৰ্জুন ভঞ্জন বা দধিমথন। তেওঁ আৰু বাকী 4খন নাটক ঝুমুৰা বুলি কয়। মাধৱদেৱৰ তত্ত্বমূলক ৰচনাৰ নাম লিখা। উত্তৰ জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আৰু নাম মালিকা। 9 নম্বৰ প্ৰশ্নত আহিল, মাধৱদেৱৰ নাটসমূহক কি বুলি কয়? উত্তৰ মাধৱদেৱৰ নাটসমূহক ঝুমুৰা বুলি কয়। 10 নম্বৰত আহিল, মাধৱদেৱৰ ঝুমুৰা 4খনৰ নাম লিখা। তেওঁ যিকেইখন নাট আছিলে তাৰ একমাত্ৰ অংকীয়া নাটক এখনেই, সেইখন হৈছে অৰ্জুন ভঞ্জন বা দধিমথন, আৰু বাকী 4খনক ঝুমুৰা বুলি কয়। আৰু সেই ঝুমুৰা 4খননো কি কি? চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বিহাৰ। 11 নম্বৰ প্ৰশ্নত আছে, মাধৱদেৱৰ বৰগীতটিত কি ভাৱ প্ৰকাশ পাইছে? এতিয়া আমি যিটো গীত পাইছোঁ বৰগীতটি, সেই গীতটিনো কি ভাৱ প্ৰকাশ পাইছে? ইয়াতকৈ উত্তৰ হ'ল বৰগীতটিত দাস্য ভক্তি প্ৰকাশ পাইছে। 12 নম্বৰ প্ৰশ্ন, মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান? উত্তৰ মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা বা 9×11টা। 13 নম্বৰ প্ৰশ্নত আছে, মাধৱদেৱৰ ভণিতা থকা মুঠ বৰগীতৰ সংখ্যা কিমান? 157টা। 14 নম্বৰ প্ৰশ্নত আছে, ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? উত্তৰ হ'ব ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী। ইয়াৰ পাছত মই কেইটামান পাঠভিত্তিক প্ৰশ্ন লৈ আনিছোঁ। আজি সৰু সৰু প্ৰশ্নকেইটাহে উত্তৰ দিম। পাঠভিত্তিক প্ৰশ্ন হৈছে 1 নম্বৰ ক, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰ
কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণক অনুৰোধ কৰিছে? খ সনক সনন্দ যোগী যাহাকো ধ্যায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰ সনক সনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে। গ নম্বৰ প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলি কৈছে? উত্তৰ কবি বিষয় বিকলত আতুৰ হোৱা বুলি কৈছে। ঘ নম্বৰ প্ৰশ্ন, বৰগীতটি কি ৰাগত বন্ধা আছে? তোমালোকে যেতিয়া পাঠটো দেখি চাই যে বৰগীতটিৰ তলতে লিখা আছে ৰাগ বসন্ত। এতিয়া ইয়াত উত্তৰটো লিখিব লাগিব, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। উঙ নম্বৰ প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? উত্তৰ ইয়াত কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে। নেক্সট প্ৰশ্ন আছে, প্ৰথম 6 নম্বৰত আছে, মোহ পাশ মানে কি? উত্তৰ মোহ পাশ মানে হৈছে মায়াৰ বন্ধন বা মায়াৰ বান্ধোন। ইয়াত কেইটামান আৱশ্যকীয় শব্দাৰ্থ দি দিছোঁ, তোমালোকে পাঠত পাইছাই, হ'লেও মই দি দিছোঁ। সহস্ৰ মানে হৈছে হাজাৰ, চোৰ মানে হৈছে ছিঙি দিয়া, ধ্যায় ধ্যান কৰাই, নিগম মানে হৈছে নিগম শাস্ত্ৰ, বিষয় বিকলে মানে হৈছে সংসাৰৰ দুখত কাতৰ, যাহাকো হৈছে যিজনক। এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোকে এই প্ৰশ্ন উত্তৰকেইটা পাই উপকৃত হ'বা, আৰু ইয়াৰ পাছত মই তোমালোকক পাঠত থকা বাকী ব্যাখ্যা কৰা বা দীঘল প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে যদি এই প্ৰশ্ন উত্তৰখিনি ভাল পালা, তেনেহ'লে মোৰ যদি চেনেলটো ভাল পাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা, যাতে তোমালোকে আগলৈ আৰু তোমালোকৰ পাঠৰ আন আন পাঠসমূহৰ প্ৰশ্ন উত্তৰ পাব পাৰা। ধন্যবাদ। ভালকৈ পঢ়া শুনা কৰিবা।